চৌদিশে প্ৰলয় বাৰিষাৰ বলিয়া বানত দিশহাৰা লক্ষ লক্ষ জনতা পঁচিছখন জিলা ২,২১৭খন গাঁও আৰু ১৫ লক্ষাধিক লোক ব্যাপক ক্ষতিগ্ৰস্ত হৈছে বিধ্বংসী বানত প্ৰলয়ংকৰী বানত মৃত্যুমুখত পৰিছে ১৫ জনৰো অধিক লোকৰ এফালৰ পৰা সকলো ধাহিমুহি এক প্ৰকাৰ বাৰিষাৰ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ভাগিছে মথাউৰি ছিগি গৈছে বাট পথ উটি গৈছে দলং উটুৱাই নিছে বিদ্যালয় বান বিধ্বস্ত এলেকাত কেৱল হাহাকাৰৰ ছবি ষষ্ঠ দিনাও সাংস্কৃতিক নগৰী মাজুলীত বাৰিষাৰ বানৰ বিভীষিকা অব্যাহত আছে নদীদ্বীপৰ ৭৫খন গাঁও প্লাবিত হৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত চৌদিশে সাগৰ নিজৰ লামলাকটুখিনি লৈ মহিলাই চলাইছে নাও সাগৰৰ মাজেৰে চুলিৰ আগত জীৱটোলৈ বঠা মাৰি মাৰি মথাউৰিলৈ বুলি যাত্ৰা মাজুলীৰ মহিলাৰ পানী বৰ্তমান ভেটি চেটি ডুবিও আকৌ চাংঘৰত আছিলে চাংঘৰ ডুবি মেলি হেৰি হ'ল এতিয়া ইহঁতক মথাউৰিত থবলৈ আহিছোঁ কাৰেণ্টৰ কোনো সুবিধা নাইকিয়া ৰাতি অসুবিধা হৈছে নাও বাইছো একো নেবালে নহয় পানীৰ মাজেৰেই শোলমৰা অঞ্চলত ধৰ্মীয় অনুষ্ঠানলৈ ওলাই আহিছে ভক্তগণ বিগত ৪-৫ দিন ধৰি নামঘৰত বন্তিগছিও জ্বলাব পৰা নাই শোলমৰাৰ ৰাইজে এইটো হৈছে বৰভাগ শাখা সত্ৰৰ পুনিয়া নামঘৰ যিটো ঐতিহ্যমণ্ডিত নামঘৰ এই মুহূৰ্তত বানৰ কবলত পৰিছে নামঘৰৰ সন্মুখত মই দেখিছোঁ ভক্তসকল আহিছে যথেষ্ট দুখ মনেৰে ভক্তসকল আহিছে কাৰণ বিগত ৪-৫ দিন ধৰি নামঘৰত তেওঁলোকে বন্তি জ্বলাব পৰা নাই ভিতৰত ইমান আকৌ হেৰি এডিঙি চোতালত লখিমপুৰতো একোখন গাঁও সাগৰ অথবা নদীলৈ ৰূপান্তৰ হৈছে পথৰ ওপৰত চলিছে নাও কাৰণ দুদিন পূৰ্বলৈকে যাতায়াত কৰা পথৰ ওপৰত এতিয়া এককাল এবুকু পানী লখিমপুৰৰ ৰন্তিজান মুদৈ গাঁৱকে ধৰি প্ৰায় ২৫-৩০খন গাঁৱত কেৱল বিভীষিকা আৰু বিভীষিকা ঘৰলৈহে আহিছোঁ পথটো কি অৱস্থা আৰু গোটেই খহি মেলি পানী দুনি হেৰি সোমাই আজৰি হৈছে সকলো শেষ আৰু ঘৰ এতিয়া অহা যোৱা কৰিব নোৱাৰি ৰাস্তাত পানী নাও নহ'লে চলিব নোৱাৰি প্ৰচণ্ড ঢৌ প্ৰবল সোঁত আৰু জলমগ্ন ২০ৰো অধিক গাঁও চিয়াঙৰ প্ৰচণ্ড ঢৌৱে জোনাইৰ ৰাভাকাঠনি অঞ্চলত মথাউৰি ছিঙি নিয়াৰ ফলত বানত বুৰ গৈছে বহু গাঁও চিয়াঙৰ প্ৰচণ্ড ঢৌ আৰু সোঁতকো নেওচি নিৰাপদ স্থানলৈ যাত্ৰা বানাক্ৰান্তৰ বৰাকতো বানৰ বিভীষিকা কাটাখাল নৈৰ মথাউৰি ছিগি যোৱাৰ ফলত বানত প্লাবিত হৈছে হাইলাকান্দিৰ ১৪৩খনকৈ গাঁও কাটাখাল নৈৰ বাঢ়নি পানীত উটি গ'ল জগদীশ ভূমিজ নামৰ এজন লোক হাইলাকান্দি ধুৱাৰবন শিলচৰ গড়কাপ্তানি পথৰ ওপৰত থকা এইখন পকী দলঙৰ এটা অংশ বানে খহাই নিয়াৰ ফলত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা সমগ্ৰ জিলাতেই জাৰি কৰা হৈছে হাই এলাৰ্ট বানটো ভাঙি পেলাই পানী সোমাইছে গাঁৱত সোমাই গৈছে তাৰপিছতে এইটো এটা চৰক আছে PWD এইটোৰ ওপৰত ফালে পানী গৈ আছে নলবাৰী জিলাত সংহাৰ চলাইছে বুঢ়াদিয়া নৈয়ে শনিবাৰে প্ৰবল সোঁতে দলং উটুৱাই নিয়াৰ পাছত ধৰ্মপুৰ সমষ্টিৰ উত্তৰ আমনিত বুঢ়াদিয়াৰ বানে উটুৱাই নিলে আন এখন দলং বাৰিষাৰ বানত ৰাইজৰ বিলৈ বিপত্তি নোহোৱা হৈছে কিন্তু কুম্ভকৰ্ণৰ নিদ্ৰাত চৰকাৰী বিভাগ ইফালে টিহুত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি টিহুৰ দক্ষিণ প্ৰান্তৰ ৰাইজে বানত ককবকাই থকাৰ পাছতো খবৰ ল'বলৈ সময় নাই প্ৰশাসন কিংবা জনপ্ৰতিনিধিৰ বাৰিষাৰ দ্বিতীয়টো বানত এক প্ৰকাৰ অবৰ্ণনীয় পৰিৱেশ টিহু আৰু বজালিৰ প্ৰান্তে প্ৰান্তে আহে অফিচাৰগিলাখান আহি চাই চিন্তিহে যায় আজি 3 বছৰে ধৰি এই কালভাৰটো আজি 3 বছৰ সেইটো মথাউৰিটো সেইটো কোনো এটা গুৰুত্ব নাই আজি MLA আহিছি বাৰী এখন চাইহে গৈছি ভাংচি দি ইয়াতে কিবা সেই আছে সেইটো নাই এই দৃশ্য দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে দেৰগাঁৱত দেৰগাঁৱৰ বাঁহগুৰি আমগুৰিৰ মথাউৰিৰ কেইবাটাও স্থানত নিগৰিছে পানী ওলাইছে কেইবাটাও পুং ভয় শংকাত সময় অতিবাহিত কৰিছে অৰ্ধশতাধিক গাঁৱৰ হাজাৰ হাজাৰ জনতাই
এইটো মথাউৰি যদি বানত ছিগিবলৈ হয় তেনেহ'লে হাহাকাৰ লাগিব ডেৰ গাঁৱৰ 50খনকৈ গাঁৱত। উল্লেখ্য যে ৰাইজৰ ক্ষোভৰ পাছতেই মথাউৰিৰ পুং ৰোৱা স্থানত উপস্থিত হ'ল খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। এইটো হ'ব নালাগে, ভালকে সমিল মিলত কামটো কৰিলে সমাধান হ'ব। এই চৰকাৰী চাকৰি দেখিলে যদি হাইমেডিয়াতে বেলেগ আহিবলৈও ভয় কৰিব। আৰু পৰিদৰ্শন কৰিলে মথাউৰিটো। একেদৰেই বান বিভীষিকাত হাহাকাৰ অৱস্থা এতিয়া দৰঙৰ 10খনৰো অধিক গাঁৱত। মুঠৰ ওপৰত ভৰ বাৰিষাৰ বানে এতিয়া ত্ৰাহি মধুসূদন সোঁৱৰাইছে সমগ্ৰ ৰাজ্যবাসীক। ঠিকনাবিহীন কৰিছে একোটা পৰিয়ালক। দিশহাৰা হৈ পৰিছে লক্ষ লক্ষ লোক। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।